প্ৰয়োজন আছে মানে সম্পৰ্ক আছে প্ৰয়োজন শেষ সম্পৰ্ক শেষ টকা আছে মানে সন্মান আছে টকা নাই কাৰো গুৰুত্ব নাই স্বাৰ্থ আছে মানে আপোনাৰ কাষত আছে আৰু স্বাৰ্থ শেষ মানে সকলো শেষ স্বাৰ্থপৰবোৰ সদায় সুখী হত মানুহেতো কেৱল ঠগেই খায় মানুহে যেতিয়া আপোনাক সুধিব যে আপুনি কি কাম কৰে তেতিয়া বুজি ল'ব যে আচলতে সেই মানুহজনে হিচাপ লগাব বিচাৰিছে যে আপোনাক কিমান সন্মান দিলে ঠিক হ'ব কাৰণ সন্মান মানুহৰটো নাথাকে সন্মানটো মানুহৰ লগত থকা পদ আৰু প্ৰতিষ্ঠানৰে থাকে অপ্ৰিয় হ'লেও একথাৰ সত্য চৰিত্ৰহীন স্বামীৰ লগত ৰাজপ্ৰসাদত থকাতকৈ দুখীয়া আদৰ্শৱান স্বামীৰ লগত ভঙা ঘৰত থকাটোৱে বহুত সুখৰ এক গুৰুৰ বাণী সীতাক অপমান কৰি ধ্বংস হৈছিল মহান শিৱভক্ত ৰাৱণ আৰু দ্ৰৌপদীক অপমান কৰি সমূলি বিনাশ হৈছিল গুৰু দ্ৰোণৰ শিষ্য দুৰ্যোধন সেই গতিকে যিখন ঘৰত নাৰীক অপমান কৰা হয় সেইখন ঘৰ ধ্বংস হোৱাটো একেবাৰে নিশ্চিত